হেল্ল' এভৰিৱান নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ তোমালোক সকলোকে স্বাগতম জনাইছো জিজ্ঞাছ ইউটিউব চেনেললৈ। আজি এইটো হৈছে তোমালোকৰ ক্লাছ 11ৰ প্ৰথম ভিডিঅ' আৰু আমি এটা এনেকৈ টপিক চিৰিজ লৈ আহিছো যিটো টপিক চিৰিজত তোমালোকে সকলো কনচেপ্ট প্ৰতিটো চেপ্টাৰ অৰ্গেনিক হওক ইনঅৰ্গেনিক হওক ফিজিকেল গোটেইকেইটা চেপ্টাৰৰে তোমালোকৰ সৰু 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 10 মিনিট 15 মিনিটৰ ভিডিঅ' পাবা আৰু তাৰ পৰা তোমালোকে ভাত খাওঁতে হওক লাগিলে তোমালোকে শুই থাকোঁতে হওক সকলো পটক পটককে চাই চাই তোমালোকে কনচেপ্টবোৰ ক্লিয়াৰ কৰি ল'ব পাৰিবা। ঠিক আছে, আৰু এইটো হৈছে তোমালোকৰ প্ৰথম পাৰ্ট য'ত আমি ডিছকাছ কৰিম তোমালোকৰ কেমেষ্ট্ৰিৰ প্ৰথম চেপ্টাৰ যিটো হৈছে তোমালোকৰ চম বেচিক কনচেপ্ট অফ কেমেষ্ট্ৰি। ঠিক আছে, কিছুমান কেমেষ্ট্ৰি কিছুমান ৰাসায়ন বিজ্ঞানৰ কিছুমান ধাৰণা। অ'কে, এতিয়া এই গোটেই চেপ্টাৰটো মই কিছুমান সৰু সৰু টপিকত ভাগ কৰিছো। অ'কে, সেই গোটেই ভাগ কৰিছো আৰু প্ৰতিটো টপিকৰে তোমালোকৰ 10 মিনিট 15 মিনিটৰ সৰু সৰু ভিডিঅ' আহিব যোনখিনি তোমালোকে চাই চাই নিজৰ কনচেপ্টবিলাক ক্লিয়াৰ কৰিব পাৰিবা। ঠিক আছে, এতিয়া দেৰি নকৰো, ইন্ট্ৰ বেছি দীঘল হ'লে তোমালোকে নোচোৱা, এতিয়া আৰম্ভ কৰি দিওঁ আমাৰ মেইন টপিক কেইটা। ঠিক আছে, এতিয়া প্ৰথম আমি একদম পুৰা বেছিকৰ পৰা যাম, একদম এডভান্সৰলৈকে যাম। চব তোমালোকৰ স্কুলত চিলেবাছ খতম নহ'ব, কিন্তু মোৰ জিজ্ঞাছ চেনেলত তোমালোকৰ সকলো চিলেবাছ শেষ হৈ যাব। সেইকাৰণে ছাবস্ক্ৰাইব কৰি থবা আৰু লগতে শ্বেয়াৰ কৰি দিবা। অ'কে, লেটছ ষ্টাৰ্ট। ঠিক আছে, এতিয়া আৰম্ভ কৰিম তোমালোকৰ প্ৰথম পাৰ্টটো আমি একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰিম। তোমালোকৰ প্ৰথম টপিকটো বিজ্ঞান কি হয়, ৰাসায়ন বিজ্ঞান কি হয়, ইয়াৰ প্ৰয়োজনীয়তা কি, ইয়াৰ কেনেধৰণে ডেভেলপমেণ্টবিলাক কেনেকে হৈছিলে, সেই বস্তুকেইটা আমি আজি প্ৰথম ভিডিঅ'টোত ডিছকাছ কৰিম। ঠিক আছে, কিবা ডাউট থাকিলে ক'বা, আমি হেৰিয়াত দিবা, কমেণ্ট বক্সত দি দিবা, নহ'লে মই এটা তোমালোকৰ টেলিগ্ৰামত গ্ৰুপ এটা খুলি দিম। ঠিক আছে, সেই গ্ৰুপটোত তোমালোকে অকল ডাউট দিবা। অ'কে, মই তাৰ লিংকটো তলত ডেছক্ৰিপশ্যনত দি দিম, সেই গ্ৰুপটোত তোমালোকে জইন হৈ ল'বা। তাত যদি কিবা ডাউট থাকে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে সেইবিলাকো ক'বা। আৰু এইটো প্ৰথম ভিডিঅ' তোমালোকৰ ক্লাছ 11ৰ কেনেকুৱা পালা ভিডিঅ'টো সেইটো এবাৰ জনাই দিবা, নহ'লে তেতিয়াহে গম পাম ভিডিঅ'ৰ পিছৰ যোনখিনি ভিডিঅ' আহিব সেইখিনিত আমি কি কি ইম্প্ৰুভ কৰিব লাগিব। ঠিক আছে, এতিয়া যোনটো প্ৰথম তোমালোকৰ টপিক, সেই টপিকটো হৈছে তোমালোকৰ ৰাসায়ন বিজ্ঞানৰ বিকাশ আৰু প্ৰয়োজনীয়তা, ইংৰাজীত ক'বলৈ গ'লে ডেভেলপমেণ্ট এণ্ড ইম্পৰ্টেঞ্চ অফ কেমেষ্ট্ৰি। এতিয়া যোনটো ছেকেণ্ড টপিকটো দেখিছা যে তোমালোকৰ পদাৰ্থ ইয়াৰ শ্ৰেণী বিভাজন, এই টপিকটো আমি নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম। যিহেতু ভাবিছো যে ভিডিঅ'বিলাক একদম সৰু সৰু 10 মিনিট হওক, যাতে তোমালোকে সৰু সৰু ভিডিঅ' চাই চাই গোটেই কিতাপখনৰ গোটেই লেচনটোৰ তোমালোকৰ কনচেপ্টখিনি ক্লিয়াৰ হৈ যাব। সেইকাৰণে এইটো ভিডিঅ'ত দীঘল হৈ যাব পাৰে, 10 মিনিটতকৈ বেছি হৈ যাব পাৰে, বেছি দীঘল নহয় বাৰু, তথাপি 10 মিনিটতকৈ যদি বেছি হৈ যাব পাৰে ন, সেইটো কাৰণে আমি কি কৰিছো, এই টপিকটো তোমালোকৰ নেক্সট ভিডিঅ'ত ক'ম, পাৰ্ট 2ত ক'ম। ঠিক আছে, এতিয়া যোনটো তোমালোকৰ ৰাসায়ন বিজ্ঞানৰ বিকাশ আৰু প্ৰয়োজনীয়তা, এতিয়া তোমালোকে প্ৰথমতে যোনটো আমাৰ টপিক হয়, এতিয়া ৰাসায়ন বিজ্ঞানটো কি হয়, আচলতে বিজ্ঞান কি হয় সেই বস্তুটো তোমালোকে জনা উচিত। ইতিমধ্যে জানা, নিশ্চয় জানা, এতিয়া আৰু এবাৰ কৰিছো তথাপিও, বিজ্ঞানটো কি হয়, আমাৰ পৃথিৱীত বিভিন্ন ধৰণৰ জ্ঞান আছে, বিভিন্ন ধৰণৰ বস্তু, বিভিন্ন ধৰণৰ ঘটনা ঘটি থাকে। এতিয়া সকলো বস্তুবোৰ যদি আমি একেলগতে পঢ়িব যাওঁ, একেলগতে চাব যাওঁ, তেতিয়াহ'লে কি হৈ যাব, চব জংক পংক হৈ যাব, নহয় জানো? যেনেকে তোমালোকে যেতিয়া চোৱা, এতিয়া তোমাৰ ভোক লাগিছে, ঠিক আছে, তোমাৰ ভোক লাগিছে, তুমি এতিয়া অমলেট এটা খাই দিলা, ভাত অলপ খাই দিলা, ভাত খালা, তাৰপিছত আকৌ তুমি গৈ পিনি চাওমিন দবাই দিলা। ঠিক আছে, আকৌ তুমি বোলে হেৰি বাৰ্গাৰ খাই দিলা, পিজ্জা খাই দিলা, কি হৈ যাব, তোমাৰ পেটটো সেইখিনি লোড ল'ব পাৰিব? নোৱাৰে নহয়, তোমাৰ পেটটো বেয়া হৈ যাব। ঠিক তেনেদৰে এতিয়া পৃথিৱীত বিভিন্ন ধৰণৰ ঘটনা ঘটি থাকে, বিভিন্ন ধৰণৰ জ্ঞান, বিভিন্ন ধৰণৰ বেলেগ বেলেগ টপিক, বিভিন্ন ধৰণৰ থিয়ৰী উদ্ভাৱন হৈ থাকে, সদায় ঘটি থাকে, ঘটনা ঘটি থাকে, হৈ থাকে, চব হৈ থাকে। এতিয়া সকলোবিলাক যদি আমি এনেকে সাৱটি সকলো যদি পঢ়িব যাওঁ, কি হ'ব, আমাৰ মাথাটো নষ্ট হৈ যাব। ঠিক আছে, সেইটো কাৰণে কি হয়, যোনটো বিজ্ঞান চাবজেক্টটো, সি কি কৰিছে, এই পৃথিৱীত যিমান ধৰণৰ ঘটনা ঘটি থাকে, বিভিন্ন ধৰণৰ যিমান জ্ঞান থাকিব, সেই জ্ঞানবোৰ কি কৰিলে, কিছুমান বিভিন্ন ধৰণৰ পাৰ্টিকুলাৰ শ্ৰেণীত বিভক্ত কৰি দিলে। সেই তাৰ ভিতৰত এটা শ্ৰেণী হৈছে তোমালোকৰ ৰাসায়ন বিজ্ঞান বা কেমেষ্ট্ৰি। অ'কে, এতিয়া কেমেষ্ট্ৰিটো বেলেগ বেলেগ ভাগ আছে, সেইবিলাক আমি চাম, নিশ্চয় চাম। ঠিক আছে, এতিয়া চোৱা, এইটোৱে এতিয়া বিজ্ঞান কি হয়, বিজ্ঞানক আমি যদি ক'ব যাওঁ, হোৱাট ইজ চাইন্স, হোৱাট ইজ বিজ্ঞান, এ কণ্টিনিউইং হিউমেন এফৰ্ট টু চিষ্টেমাইজ দ্য নলেজ, যিমান জ্ঞান আছে সকলো এটা চিষ্টেমত বিভক্ত কৰাটোৱে হৈছে বিজ্ঞান, সেইটোৱে হৈছে তোমালোকৰ চাইন্স। ঠিক আছে, আৰু সেই ৰাসায়ন বিজ্ঞান বা কেমেষ্ট্ৰি কি হৈছে, সেই বিজ্ঞানৰ এটা ব্ৰাঞ্চ, এটা শাখা। অ'কে, এতিয়া বিজ্ঞানৰ বিভিন্ন ধৰণৰ ব্ৰাঞ্চ আছে, যেনেকে তোমালোকৰ কেমেষ্ট্ৰি, ফিজিক্স, বায়'লজি, জিঅ'লজি ইত্যাদি, আৰু ধৰণৰ ধেৰ ওলাব, বায়'কেমেষ্ট্ৰি, জিঅ' কেমেষ্ট্ৰি, যি টি আছে, মানে চব এই আছে, কিন্তু মেইনলি তোমালোকৰ কি আছে, চাৰিটাই আছে, কেমেষ্ট্ৰি, ফিজিক্স, বায়'লজি, এইফালে তোমালোকৰ জিঅ'লজি। অ'কে, এইখিনি বস্তু আমি আজি পঢ়িম, আৰু কেমেষ্ট্ৰিও ভাগ আছে আৰু জিঅ'লজিৰো ভাগ আছে বেলেগ বেলেগ, সেইবিলাক সকলো আমি চাম। ঠিক আছে, এতিয়া প্ৰথমে আমি গম পালো যে কি হয়, কেমেষ্ট্ৰিটো কি হয় বা ৰাসায়ন বিজ্ঞানটো কি হয়, এটা কেমেষ্ট্ৰিৰ এটা ব্ৰাঞ্চ। ঠিক আছে, অধ্যয়নৰ সুবিধাৰ বাবে বিজ্ঞানীসকলে কি কৰিলে, ৰাসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান, ভূতত্ত্ব বিজ্ঞান আদি বিভিন্ন ধৰণৰ বেলেগ বেলেগ ভাষাত ভাগ কৰি ল'লে, আৰু এইটোৱে হৈছে তোমালোকৰ
বিজ্ঞানৰ চিম্পলি ক'বলৈ গ'লে এতিয়া কেমিকেল চাইন্স বা কেমেষ্ট্ৰি বা ৰাসায়ন বিজ্ঞান মানেনো কি যি যি তোমালোকৰ যি বিজ্ঞানৰ শাখা যোনটো এটা শাখা বুলিয়ে কওঁ কেমিষ্ট্ৰিটো শাখা হয় যি বিজ্ঞানৰ শাখাত আমি কি কৰো যিকোনো এটা পদাৰ্থৰ প্ৰস্তুতি ধৰ্ম গঠন আৰু বিক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰো সেই বিজ্ঞানৰ শাখাটোৱে কি হৈছে তোমাৰ কেমেষ্ট্ৰি অকে চিম্পলি ক'বলৈ গ'লে ইয়াক অণু আৰু ইয়াৰ পৰিৱৰ্তনৰ বিজ্ঞান বুলিও কোৱা হয় যি অলেখ বিভিন্ন অণুৰ অধ্যয়ন কৰা হয় এতিয়া বিজ্ঞানত আমি কি কৰো বিভিন্ন ধৰণৰ এটমছ এণ্ড মলিকুলছৰ বিষয়ে পঢ়ো এতিয়া এটা মেটাৰ তোমালোক পদাৰ্থ এটা পদাৰ্থ কেনেধৰণে গঠন হ'ব কেনেকে ফৰ্ম হৈছে ঠিক আছে এইবিলাক বিভিন্ন ধৰণৰ থিয়ৰি আমি ক্লাছ 9 10 পঢ়ি আহিছো সেইবিলাক বস্তুৱে আমি কি কৰিম এটা পদাৰ্থ কেনেধৰণে গঠন হ'ব তাত সিহঁতৰ প্ৰপাৰ্টি সিহঁতৰ ধৰ্মবিলাক কি সিহঁতে কেনেধৰণৰ বিক্ৰিয়া সম্পন্ন কৰে কেনেধৰণে সিহঁতক আমি কেনেধৰণে প্ৰস্তুত কৰিব পাৰো সেইবিলাকে হৈছে কি হয় এটা কেমেষ্ট্ৰি এতিয়া আমাৰ চাৰিওফালে আমাৰ জীৱনত আমি সদায় ক'বলৈ গ'লে বিভিন্ন ধৰণৰ কেমিষ্ট্ৰি দেখি থাকো বিভিন্ন ধৰণৰ কেমিকেল ৰিয়েকশ্যন দেখি থাকো এতিয়া তোমালোকৰ এটা কাম দিছো ভিডিঅ'টো পজ কৰি কমেণ্টত এটা তোমালোকৰ এনেকে চাৰিওফালে এনেকে চাই দিয়া চাই পিনি এটা তুমি কেমিকেল কিবা কেমিষ্ট্ৰি দেখিছা নেকি তাত কিবা কেমিকেল চেঞ্জেছ দেখিছা নেকি মোক কমেণ্টত জনাই দিয়া ঠিক আছে পজ কৰা ভিডিঅ'টো কৰিলা নিশ্চয় কৰিবা ভাল ল'ৰা তোমালোক ল'ৰা ছোৱালী অকল ল'ৰাকে কোৱা নাই ছোৱালীও কৈছো মই তোমালোকৰ ঠিক আছে এতিয়া তোমালোকৰ কি হয় কেইটামান তোমালোকৰ কিতাপত দিয়া আছে কেমিকেল চেঞ্জ কিছুমান দিয়া আছে কেমিকেল চেঞ্জ মানে কেমিষ্ট্ৰি হয় এইটো মানে হেৰি কেমিকেল ৰিয়েকশ্যন হয় সেইবিলাকতো আমি জানোৱেই আগতে পঢ়ি আহিছো এতিয়া গাখীৰৰ পৰা দৈ হোৱা চুগাৰ কেনৰ পৰা ভিনেগাৰ হোৱা বা এটা লুৰ গজাল ঠিক আছে আইৰণৰ এটা যদি তোমালোকৰ হেৰি হয় আইৰন নেইল এটা মামৰে ধৰা এইবিলাক কি হৈছে এটা কেমিষ্ট্ৰি এটা তোমালোকৰ কি হয় এইবিলাক কেমিকেল চেঞ্জেছ হয় এইটো হৈছে তোমালোকৰ কেমিষ্ট্ৰি এতিয়া আমি গম পালো যে কেমিষ্ট্ৰি কি হয় চায়েন্স কি হয় অকে এতিয়া এই যোনটো কেমিষ্ট্ৰিটো মানে ৰাসায়ন বিজ্ঞানটো কেনেধৰণে বিকাশ হ'ল কিমান দিনৰ পৰা কেনেকে এই বস্তুটো বিকাশ হৈছিলে সেই বস্তুটো আমি কি কৰিম এতিয়া অলপ পঢ়িম থুলমূলীয়াকে ইয়াৰ পৰা তোমালোকৰ ডাইৰেক্ট প্ৰশ্ন নাহে কিন্তু কেতিয়াবা তোমালোকে নিট চিট জেডাবলি যদি দিম বুলি ভাবি আছা তেতিয়া ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন সোধা দেখা যায় কেতিয়াবা ঠিক আছে সেইকাৰণে মেইন পইণ্টখিনি মই লৈ আহিছো তোমালোকৰ এবাৰ চাই লোৱা এতিয়া চোৱা আধুনিক ৰাসায়ন বিজ্ঞানৰ বিকাশ কেতিয়া হৈছিলে তোমালোকৰ 1300ৰ পৰা 1600 খ্ৰীষ্টাব্দত কি হৈছিলে ষ্টাৰ্ট হৈছিলে আৰু তেতিয়া তাক কি বুলি কৈছিলে তাক কৈছিলে তোমালোকৰ এলকেমি বা আয়ত্ৰো কেমিষ্ট্ৰি বুলি কোৱা হৈছিলে এতিয়া আগত কেমিষ্ট্ৰি বুলি কোৱা নাছিলে তাক কি বুলি কোৱা হৈছিলে তোমালোকৰ এলকেমি বুলি কোৱা হৈছিলে আৰু আয়ত্ৰো কেমিষ্ট্ৰি বুলিও কোৱা হৈছিলে কেতিয়া 1300 পৰা 1600 খ্ৰীষ্টাব্দৰ সময়ত ঠিক আছে চি মানে আছে তোমালোকৰ কমন এৰা তাক আমি খ্ৰীষ্টাব্দ বুলি কওঁ ঠিক আছে কিছু প্ৰাচীন ভাৰতত এতিয়া ভাৰতো এই ক্ষেত্ৰত পিছপৰা নাই কৰি থকা নাই কেমিষ্ট্ৰিৰ ক্ষেত্ৰত এতিয়া ভাৰতৰ বিভিন্ন বহুত আদিম যুগৰ পৰা মানে আদিম যুগ বুলি মানে যেতিয়া মানে অলপ দৰ্শন বিজ্ঞানটো অলপ হেৰি হৈছে কি বুলি কয় ফেমাছ হৈছে সকলো মানে ভাল অধ্যয়ন কৰিব লৈছে তেতিয়াৰ পৰা কি হৈছে প্ৰাচীন ভাৰততো ৰাসায়ন বিজ্ঞানৰ কি হৈছিলে চৰ্চা ঘটিছিলে তেতিয়াও কিছুমান বিভিন্ন ধৰণৰ কেমিষ্ট্ৰি কিছুমান ৰিচাৰ্চ হৈ আছিলে মানে ঠিক আছে আৰু সেই সময়ত সেই যোনটো কেমিষ্ট্ৰি বা ৰাসায়ন বিজ্ঞানটোক আমাক কি বুলি কোৱা হৈছিলে ৰাসায়ন তন্ত্ৰ ৰসতন্ত্ৰ ৰসক্ৰিয়া ৰসবিদ্যা বুলি সেই টাইমত মানে কেমিষ্ট্ৰি জনা গৈছিলে এতিয়া এই যোনটো তোমালোকৰ আমি কেমিষ্ট্ৰি এতিয়া টাইমৰ কেমিষ্ট্ৰি সেই টাইমৰ কি আছিলে তোমালোকৰ ৰাসায়ন শাস্ত্ৰ ৰসতন্ত্ৰ ৰসক্ৰিয়া ৰসবিদ্যাত কি আছিলে তোমালোকৰ ধাতু বিদ্যা দৰৱ প্ৰসাধন কাঁচ ইত্যাদি উৎপাদনো অন্তৰ্ভুক্ত হৈ আছিলে যাক আমি এতিয়া কি বুলি কওঁ তাক আমি মেটালাৰ্জি মেডিচিন মেনুফেকচাৰিং অফ কচমেটিক্স গ্লাছ ডাইচ সেইবিলাক প্ৰাচীন যুগত ভাৰতত ইহঁতৰ ৰিচাৰ্চ হৈ গৈছে কি নামেৰে হৈছিলে সেই টাইমত ৰাসায়ন শাস্ত্ৰ ৰসতন্ত্ৰ ৰসক্ৰিয়া ৰসবিদ্যা হিচাপে কৈছিলে সেইখিনি থুলমূলতা তুমি আভাস পালা যে কেমিষ্ট্ৰি কিমান পুৰণা চোৱা এতিয়া মহেঞ্জোদাৰো হাৰাপ্পা নামটো শুনিছা নিশ্চয় ক্লাছ 7তো আছিলে চাগে তোমালোকৰ ক্লাছ 8 9 নে 10তো আছিলে হয়নে নিশ্চয় মহেঞ্জোদাৰো হাৰাপ্পাৰ কথা তোমালোকে পঢ়ি আহিছা আৰু ভৱিষ্যতে মানে পঢ়িয়ে থাকিবা ঠিক আছে বহুত ইম্পৰ্টেণ্ট বস্তু হা এতিয়া মহেঞ্জোদাৰো আৰু হাৰাপ্পাটো কি হৈছিলে তোমালোকৰ ৰাসায়ন বিজ্ঞানৰ চৰ্চা হৈছিলে আৰু প্ৰুফ পোৱা গৈছে এনেই কোনোবাই কৈ দিয়া নাই আৰু প্ৰুফ পোৱা গৈছে যে সেই হাৰাপ্পা আৰু মহেঞ্জোদাৰোটো কি হৈছিলে তোমালোকৰ কেমিষ্ট্ৰিৰ চৰ্চা বা তোমালোকৰ কি বুলি কওঁ ৰাসায়ন বিজ্ঞানৰ চৰ্চা হৈছিলে কেনেকে তাৰ প্ৰমাণ ক'ত পাওঁ আমি পুৰা ইটা জিপচাম চিমেণ্ট কাঁচৰ ব্যৱহাৰ বিলাক দেখি পাতি পাওঁ ঠিক আছে আমি দেখা নাই মানে আমি পাইছো সিহঁতৰ ভগ্নাৱশেষ বিলাক পাইছো সেইটো কৈছো আৰু ভগ্নাৱশেষ বিলাক দেখি আচলতে সিহঁতক দেখি নহয় অকে চোৱা ইংৰাজীত ক'বলৈ গ'লে আৰ্কিঅলজিকেল ফাইণ্ডিংছ এট মহেঞ্জোদাৰো এণ্ড হাৰাপ্পা such as that big bricks gypsum with a fancy glass prove the mass production and application of early chemical processes মানে তেতিয়াও কি হৈছিলে কেমিষ্ট্ৰি আছিলে কেমিষ্ট্ৰি কিমান পুৰণা
গম পাইছানে? আমাতকৈ পুৰণা। আমি কি হয় কেতিয়া 2000 তোমালোকেতো 4-5 চনত জন্ম হৈছে হয় নাই? তেতিয়া তাতকৈ বহুত পুৰণা মানে। এতিয়া চোৱা, এতিয়া আমাৰ এজন চাইন্টিষ্ট আছিলে, এজন তোমালোকৰ বিজ্ঞানী আছিলে, যাৰ নাম নাগাৰ্জুন। ঠিক আছে, নাগাৰ্জুন বুলি এজন তোমালোকৰ বিজ্ঞানী আছিলে। তেওঁ এখন কিতাপ লিখিছিলে, ৰস ৰত্নাকৰ বুলি। ঠিক আছে, ৰস ৰত্নাকৰ বুলি এখন কিতাপ লিখিছিলে। আৰু সেই কিতাপখনত, সেই গ্ৰন্থখনত কি আছিলে? গ'ল্ড, চিলভাৰ, টিন, কপাৰ ইহঁতক কেনেধৰণে নিষ্কাশন কৰিবলগীয়া হয়, কেনেধৰণে এক্সট্ৰেকশ্যন কৰা হয়, সেই বিষয়ে তোমালোকৰ এই কিতাপখনত আছে। ঠিক আছে, the Indian scientist Nagarjuna discussed methods for the extraction of the metals like gold, silver, tin, and copper in his reputed work Ras Ratnakar. ঠিক আছে, তেতিয়া মানে ৰস মানে কি আছে? ৰাসায়ন আৰু সেই টাইমত আৰু। ঠিক আছে, ৰস ৰত্নাকৰ কোনে ৰচনা কৰিছিলে এতিয়া? নাগাৰ্জুনে। কেতিয়াবা MCQ নিট বা জেডাবল আহিব পাৰে। কেতিয়াবা 1 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামতো আহি যাব পাৰে, কোনো আচৰিত নহয় মানে বস্তুবিলাক নৰ্মেল বস্তু এতিয়া। চোৱা, নেক্সট আহিলে আকৌ চৰক সংহিতা বুলি এখন পুথি আছিলে। ঠিক আছে, তাত কি আছে? তাত ছালফিউৰিক এচিড, নাইট্ৰিক এচিড প্ৰস্তুতি কেনেদৰে প্ৰস্তুত কৰা হয় সিহঁতক, আৰু লগতে কোৱা আছে যে ৰোগ চিকিৎসাত তোমালোকৰ নেনো পাৰ্টিকেল, যাক আমি ভস্ম বুলি কয়, সেই টাইমত ভস্ম বুলি কৈছিলে নেনো পাৰ্টিকেল বিলাকক। ঠিক আছে, সেই নেনো পাৰ্টিকেলৰ ব্যৱহাৰ উল্লেখ আছে। মানে সেই প্ৰাচীন যুগতো নেনো পাৰ্টিকেল আছিলে, আৰু নেনো পাৰ্টিকেলৰ ইউজ হৈছিলে ক'ত? ৰোগবিলাক ৰোগৰ চিকিৎসাত ব্যৱহাৰ হৈছিলে। ঠিক আছে, the Sakra Samhita mentioned the ancient Indian who knew how to prepare sulfuric acid, nitric acid and used metal phosphorus, মানে এতিয়া আমি তাক কি বুলি কওঁ? নেনো পাৰ্টিকেল বুলি কওঁ। ঠিক আছে, in the treatment of ailments. অকে, এতিয়া হৈ গ'ল এইখিনি, আমি প্ৰাচীন কথা পঢ়িলো। এতিয়া অলপ আধুনিক যুগলৈ আহোঁ। অলপ মানে আধুনিক মানে যেতিয়া অলপ মানে হেৰি আছিলে, ষ্টুডেন্ট বিলাক হেৰি হ'ল, মানে উদ্ভাৱন হ'ল, সেই টাইমলৈ আহোঁ। এতিয়া এই টাইমটোৰ কথা আকৌ তোমালোকে ক্লাছ 9ত পঢ়ি থৈছা। এইবিলাক বস্তু মই পঢ়াইছো তোমালোকক, হয় নাই? ষ্ট্ৰাকচাৰ অফ এটম চেপ্টাৰটো। তাত চোৱা, তাত কি হৈছিলে? তাত তোমালোকৰ দুটা চাইন্টিষ্ট আছিলে তোমালোকৰ। তাত এই আছিলে তোমালোকৰ চাইন্টিষ্ট। সেই দুটাৰ বিষয়ে তোমালোকে মেইনলি এইকেইটা চেপ্টাৰত পঢ়িবা। মানে মেইনলি এজনৰ বিষয়ে পঢ়িবা, সেইটো হৈছে তোমালোকৰ জন ডেল্টন। জন ডেল্টনৰ যোনটো তোমালোকৰ পৰমাণুবাদৰ তত্ত্ব, সেই পৰমাণু তত্ত্বৰ তোমালোকৰ লেভেলটো বহুত ইম্পৰ্টেণ্ট। ঠিক আছে, তেতিয়া আমি এজন অসমীয়া হৈ আছে, এজন তোমালোকৰ ইণ্ডিয়ান চাইন্টিষ্ট আছিলে, মহিষী কনাদ, আচাৰ্য কনাদ বুলি আছে। তোমালোকৰ ক্লাছ 9ৰ কিতাপত কি আছিলে? তোমালোকৰ মহিষী কনাদ বুলি আছিলে। সেই তেওঁ এটা কথা কৈছিলে যে যোনবিলাক পদাৰ্থ, যোনবিলাক হেৰিবিলাক যিকোনোটা পদাৰ্থ, এইটোৱে হৈ যাওক বা যিকোনো গল্ডে হওক, চিলভাৰে হওক বা এই কলমটোৱে হওক, কি হয়? সিহঁতি কিছুমান অবিভাজ্য কণাই গঠিত বুলি কৈছিলে। আৰু তাক কি নাম দিছিলে? পৰমাণু দিছিলে, চৰি, পৰমাণু তন্ত্ৰ নহয়, পৰমাণু নাম দিছিলে। আৰু সেই পৰমাণু কেইটাৰে জন ডেল্টন বুলি এগৰাকী চাইন্টিষ্ট আছিলে, তেওঁ সেই পৰমাণু কেইটাৰ ওপৰতে কিছুমান ধৰ্ম, সেই পৰমাণু কেইটাৰ ধৰ্ম কিছুমান তেওঁ উলিয়াইছিল, তেওঁ কৈছিল মানে। ঠিক আছে, আৰু সেইকেইটাকে আমি কি বুলি কওঁ? ডেল্টনৰ পৰমাণুবাদৰ তত্ত্ব বুলি কওঁ। আৰু সেইটো বস্তু আমি পঢ়িব লাগিব। নেক্সট আহি থকা ভিডিঅ' বিলাকত আমি পঢ়িম সেইটো বস্তু। ঠিক আছে, এতিয়া এৰাউণ্ড 600 BC, Acharya Kanad formulated the theory of very small indivisible particle, which he named Paramanu. আমি অসমীয়াত ইংৰাজীত কি বুলি কওঁ? এটম বুলি কওঁ। আৰু এপ্ৰক্সিমেটলি 2500 years before জন ডেল্টন। ঠিক আছে, এতিয়া দুই বিষয়ে পঢ়িম, চব পঢ়িম আমি। জন ডেল্টনটো পঢ়িম, আৰু কণাটো আমি অলৰেডি পঢ়ি আহিছো আগতে 9ত, তো নপঢ়ো আমি। জন ডেল্টনটো মেইন হয় তোমালোকৰ, এইটো বস্তু আমি ভালদৰে চাই লওঁ। এতিয়া এইখিনি গোটেই যিমান তোমালোকে ৰাসায়ন বিজ্ঞানৰ বিকাশ বা দ্য ডেভেলপমেণ্ট অফ কেমেষ্ট্ৰি, এখন ফ্ল' চাৰ্টৰ সহায়ত গোটেই কেমেষ্ট্ৰিৰ হিষ্ট্ৰীটো মই এখন কিবা পিকচাৰ দি দিছো, এখন চাব পৰা, ধুনীয়াকে দি থোৱা আছে। কোন চনত কেনেধৰণৰ কি বস্তুলে নাগাৰ্জুন আহিলে, তোমালোকৰ চক্ৰ সংহিতাত কি কি বস্তু উল্লেখ আছিলে। ঠিক আছে, মহেঞ্জোদাৰো হাৰাপ্পাত কি কি বস্তু পোৱা গৈছিলে, আচাৰ্য কনাদে কি কৈছিলে, এইবিলাক সকলো বস্তু এখন চিম্পুল সৰু পিকচাৰত মই দি দিলো ফ্ল' চাৰ্টত। তোমালোকে এখন চাইও মানে পঢ়ি ল'ব পৰা টপিক কেইটা। ঠিক আছে, এখন ইম্পৰ্টেণ্ট হয়, তোমালোকে ছেভ কৰি থবা, কাৰণ পিডিএফটো পাবাই, তোমালোকে এখন থৈ দিবা, আৰু এই ফ্ল' চাৰ্টটো ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, কেতিয়াবা MCQ 1 নম্বৰীয়া প্ৰশ্নৰ কাৰণে মেইনলি ইম্পৰ্টেণ্ট হ'ব। এতিয়া তোমালোকৰ এই আজিৰ ভিডিঅ'টো, আজি যোনটো সৰু ভিডিঅ'টো, এই সৰু ভিডিঅ'টো এটা ইম্পৰ্টেণ্ট টপিক বুলি ক'ব পাৰো। কাৰণ ইম্পৰ্টেণ্ট টপিক কিয় হয়? কাৰণ পৰীক্ষাত কেতিয়াবা সুধি দিব পাৰে, CBSE সোধে, তো চেবাইও তোমালোকক কেতিয়াবা সুধি দিব পাৰে যে ৰাসায়ন বিজ্ঞানৰ প্ৰয়োজনীয়তা কি হয়, ইম্পৰ্টেঞ্চ অফ কেমেষ্ট্ৰি। এইটো তোমালোকৰ এটা ইম্পৰ্টেণ্ট টপিক। অ'কে, ইয়াত তোমালোকৰ 4টা পইণ্ট মই ক'ম, এই 4টা পইণ্ট তোমালোকে ভালদৰে চাই ল'বা। কেমেষ্ট্ৰি কিহৰ কাৰণে ইম্পৰ্টেণ্ট, কেমেষ্ট্ৰি আমি কিয় পঢ়ো মানে। এতিয়া পঢ়িব গৈ আছে তোমালোকে, দুখন কিতাপ আছে তোমালোকৰ, অৰ্গেনিক এখন তোমালোকৰ এক্সট্ৰাকে আছে। ঠিক আছে, সকলো আমি পঢ়িম, নিশ্চয় পঢ়িম। জিজ্ঞাসা ইউটিউব চেনেলত সেইখন ছাবস্ক্ৰাইব কৰি থবা। ঠিক আছে, লগতে শ্বেয়াৰো কৰি দিবা, সৰু চেনেল যিহেতু।
এতিয়া চোৱা ৰাসায়ন বিজ্ঞানত কি হয় তোমালোকৰ যোনটো কেন্দ্ৰীয় বিজ্ঞান হিচাপে বিবেচনা কৰা সেইটো ওৱান অফ দ্য মেইন ব্ৰাঞ্চ মানে চায়েন্সৰ ওৱান অফ দ্য মেইন ব্ৰাঞ্চ হয় কি হয় কেমিষ্ট্ৰিটো এতিয়া বা অসমীয়াত ক'বলৈ গ'লে ৰাসায়ন বিজ্ঞান এতিয়া ইয়াত কিয় কয় কাৰণ ইয়াক সকলোতে ব্যৱহাৰ কৰা হয় কেমিষ্ট্ৰিটো তুমি চোৱাচোন মই তোমাক অথনিয়ে কৈছিলো যে তোমালোকে যোনে কমেণ্ট নিদিলা অথনি এতিয়া ভিডিঅ'টো পজ কৰি এতিয়া কমেণ্ট এটা দিয়া এতিয়া তোমালোকে ভিডিঅ' চাৰিবলৈ চোৱা ক'ত কেমিষ্ট্ৰি ক'ত দেখিছা কোৱাচোন কোৱা ইণ্টাৰেষ্টিং হয় বস্তুটো ঠিক আছে এইবিলাক বস্তু মানে ইণ্টাৰেষ্টিং হিচাপে ল'বা অলপ ইণ্টাৰেষ্টেড চাবা এইবিলাক বস্তু তেতিয়া মানে ভাল লাগিব কেমিষ্ট্ৰি পঢ়ি নহ'লে এইবিলাক কি হৈ আছে এনেকে যদি ভাবা ন কেমিষ্ট্ৰি গ'ল খতম হ'ব তাৰপিছত চোৱা কেমিষ্ট্ৰিটো ক'ত ব্যৱহাৰ কৰা হয় তোমালোকৰ বতৰ প্ৰণালী মগজু ক্ৰিয়া কম্পিউটাৰ সংক্ৰিয়াত সকলোতে কি হয় কেমিষ্ট্ৰি দৰকাৰ হয় ইংৰাজীত ক'বলৈ গ'লে কেমিষ্ট্ৰি প্লেজ এ চেন্ট্ৰেল ৰোল ইন চায়েন্স এণ্ড is intertwined ঠিক আছে intertwined বা intertwined কিবা এটা ক'ব পাৰো ঠিক আছে with other branches to explain weather patterns brain functioning and computer operation এইবিলাক আৰু নেক্সট পইণ্টটো কি হয় সাৰ ঔষধ ৰঞ্জক চাবোন ধাতু আদি উদ্যোগৰ জৰিয়তেও দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৰিহণা যোগায় আৰু কৰ্ম সংস্থাপন কৰে দেখিছানে দেশৰ ইকনমি মানে দেশৰ অৰ্থনীতি নেশ্যনেল ইকনমিটো কি হয় কেমিষ্ট্ৰি এটা ইম্পৰ্টেণ্ট বস্তু গতিকে চায়েন্স দেখিছা নাই ক'ত চায়েন্স আৰ্টছতো সোমাই আছে দেখিছা নাই ইকনমিক্সতো চায়েন্স আছে দেখিছা নাই যদি চায়েন্স নথকা এদিন কি হ'ল ইকনমিক্সে নাথাকিলেহেঁতেন এনেকুৱা বস্তু মানে বস্তুবিলাক অলপ ইণ্টাৰেষ্টটো ল'বা এইবিলাক বস্তু সৰু সৰু বস্তুবিলাকত ইণ্টাৰেষ্টটো ল'বা ভাল লাগে এতিয়া পঢ়ি পিনি বস্তুবিলাক অ'কে ইট significantly contributes to the national economy through industries manufacturing fertilizers polymers dyes drugs soaps alloys এইবিলাক সকলো পঢ়িম আমি ঠিক আছে পলিমাৰৰ বিষয়ে আমি পঢ়িম ঠিক আছে ড্ৰাগছৰ বিষয়ে আমি পঢ়িম পিছত সোপটোতো তোমালোকে পঢ়ি আহিছা অলৰেডি এলয়ৰ বিষয়ে আমি পঢ়িম সকলো পঢ়িম টেনশ্যন নল'বা চিল জিজ্ঞাসা আছে নহয় মই আছো নহয় ধ্ৰুৱ ছাৰ আছে নহয় টেনশ্যন নল'বা অ'কে এতিয়া চোৱা আৰু দুটা পইণ্ট চালো এতিয়া নেক্সট দুটা পইণ্ট চোৱা এতিয়া কেঞ্চাৰ ৰোগৰ চিকিৎসাত ব্যৱহৃত চিছপ্লান্টিন আৰু টেক্সল আৰু এইডছ ৰোগীৰ বাবে AZT দৰে বিভিন্ন ৰক্ষাকাৰী দৰৱ ৰাসায়ন বিজ্ঞানে বহায় এটা তোমালোকৰ ইম্পৰ্টেণ্ট টপিক পৰীক্ষাত আহে তোমালোকৰ হৈছে তোমালোকৰ কি PYQ আৰু কি চাবা তোমালোকে এই তিনিটা দৰৱৰ নাম চাবা চিছপ্লান্টিন টেক্সল আৰু এটা কি হৈছে তোমালোকৰ AZT মানে হৈছে তোমালোকৰ এজাইডো থাইমাইডিন ঠিক আছে কেমিষ্ট্ৰি provides methods for synthesizing life-saving drugs like cisplatin টেক্সল for cancer AZT মানে এজাইডো থাইমিডিন ফৰ এইডছ পেচেণ্টছ ঠিক আছে ইম্পৰ্টেণ্ট তিনিটা ড্ৰাগ কি পালা তোমালোকে চিছপ্লান্টিন টেক্সল আৰু এজেটি মানে কি হৈছে তোমালোকৰ এজাইডো থাইমিডিন ইম্পৰ্টেণ্ট ঠিক আছে লাষ্ট পইণ্টটো চোৱা পৰিৱেশ বিনষ্টকাৰী CFC টোতো জানাই চিনি পাইছে চাগে CFC নামটো শুনাই হোগা CFC के बारे में হয় নে মানে ক্লাছ 9 10ত ইমান CFC ৰ পৰা প্ৰশ্ন আহে কমন কুৱেশ্যন আহে CFC কিমান কমন দিলো মই তেনেকে CFC হয় নে 9 10ত ঠিক আছে CFC টো ইম্পৰ্টেণ্ট এটা তোমালোকৰ হেৰি হয় গ্ৰীণ হাউচ গেছ অ'কে এতিয়া পৰিৱেশ বিনষ্টকাৰী CFC বিকল্প পদাৰ্থ উদ্ভাৱন কৰি পৰিৱেশৰ অৱক্ষয় ৰোধ কৰাটো কেমিষ্ট্ৰিয়ে সহায় কৰে ঠিক আছে It has helped address environmental degradation by successfully synthesizing safer alternative to hazardous refrigerants like CFC, which are responsible for ozone pollution. এতিয়া এইখিনি বস্তু তোমালোকৰ ইম্পৰ্টেণ্ট আৰু ইয়াত আমি যে পঢ়িলো যি এই ৰাসায়ন বিজ্ঞানৰ প্ৰয়োজনীয়তা বা ইম্পৰ্টেন্স অফ কেমিষ্ট্ৰি এইকেইটা পইণ্ট তোমালোকৰ চাৰিটা পইণ্ট বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাত কেতিয়াবা সুধি দিব পাৰে 2 নম্বৰীয়া ঠিক আছে এতিয়া আকৌ তোমালোকৰ এতিয়া চাবা তোমালোকে ক্লাছ 11 পালাহি অলপ আপগ্ৰেড হলা এতিয়া তোমালোকে কি কৰিবা যদি 2 নম্বৰ থাকে তোমালোকে 4টা পইণ্ট লিখিব লাগিব ঠিক আছে 5 নম্বৰ থাকিলে তুমি একদম পুৰা দীঘলকে ধুনীয়াকে ৰিয়েকচন সেকচন লিখি দিব লাগিব 5 নম্বৰ থাকিলে 10 নম্বৰ 10টা পইণ্ট লিখিব নালাগে তোমালোকে সকলো ৰিয়েকচন ডায়াগ্ৰাম সকলো লিখি দিব লাগিব মানে অলপ বেছিকে লিখিব লাগিব এতিয়া ঠিক আছে সেইকাৰণে অলপ ভালদৰে পঢ়া শুনা কৰা 8 9 10 নিচিনা পঢ়িলে নহব এটা কেমিষ্ট্ৰি ঠিক আছে যদি কিবা লাগে কিবা গাইড লাগে মোক কবা মই আছো এটা গ্ৰুপ এটা খুলি আছো টেলিগ্ৰামত তোমালোকৰ তাত তোমালোকে জয়েন হোৱা তাত সকলো বস্তু হ'ব ঠিক আছে হ'ব এতিয়া আজিৰ টপিকটো ইমানতে আছিলে কিমান ভিডিঅ' হ'ল জানো 18 মিনিটৰ ভিডিঅ' হ'ল নাই বুলি ক'লে তুমি বহুত পাৰ হৈ গ'ল দেখিছানে এতিয়া অলপ নেক্সট আমি যোনটো ভিডিঅ' আহিব তাত আমি তোমালোকৰ মেটাৰ এণ্ড ইটছ ক্লাছিফিকেশ্যনৰ বিষয়ে ডিছকাছ কৰিম পদাৰ্থ আৰু ইয়াৰ শ্ৰেণী বিভাজন আশা কৰিছোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে কিবা ডাউট থাকিলে ক'বা আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে ক'বা আৰু কেনেকুৱা ষ্টাইলত পঢ়াব লাগে তোমালোকে যদি কিবা ছাজেশ্যন থাকে সেই ছাজেশ্যনটো তোমালোকে কমেণ্ট ছেকশ্যনত ক'বা ঠিক আছে আশা কৰিলোঁ তোমালোকে ভাল পালা ভিডিঅ'টো প্ৰথম ভিডিঅ' আছিলে তোমালোকৰ থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' বাই আমি লগ পাম আকৌ নেক্সট ভিডিঅ'ত ক'বা তোমালোকৰ ছাজেশ্যনবিলাক কেনেকুৱা লাগিলে ভিডিঅ'টো চাই আৰু ইয়াৰ PDFটো তোমালোকে পাই যাবা ঠিক আছে থেংক ইউ বাই We are Jigyasu!